নমস্কাৰ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি গাহৰিৰ লগত লেচেৰমাহ খাবলৈ লৈছোঁ মানে দাংবডি আমি লেচেৰমাহ বুলি কওঁ তেনেকৈ আপোনালোকৰ ঠাইত বা আপোনালোকে কি বুলি কয় আমাক জনাবচোন আমি তেনেকৈ কওঁ গতিকে যিহেতু মই খাই পোৱা নাই আজিলৈকে মোৰ কাৰণে তেনে নতুন গাহৰি খাইছোঁ বেলেগৰ লগত কিন্তু লেচেৰমাহৰ লগত আজিলৈকে ট্ৰাই কৰা নাই কিন্তু দীপে বনাব লৈছে আজি স্পেচিয়েলি দীপে বনাব লৈছে মইতো বনাই থাকোঁ কিবা কিবি দি মেলি গতিকে সিও বনায় মাজে মাজে গতিকে সি নতুন এটা ৰেচিপি বনাব লৈছে যিহেতু ময়ো খাই পোৱা নাই গতিকে ৰেচিপিটো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন আৰু আমাৰ ইউটিউব চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো টিপি দিব আমাৰ চুকাৰ ৰান্ধনি মই আহি পাকঘৰ নাপাওঁতে কেৰাহীত গাহৰি মাংস উঠিয়ে গ'ল আৰু মানে মাংসখিনি ধুই ল'লে ধুই পেলাই কেঁচা পিঁয়াজৰ লগত অলপমান নিমখৰ লগত ভাজি আছে তেল ওলাবৰ কাৰণে তেল নাই দিয়া এক্সট্ৰা তেল নাই দিয়া আৰু এয়া আদা নহৰু আৰু দুটা ভোট জলকীয়া পিচিবৰ বাবে লৈ লৈছে তেল নিদিব আৰু এয়া কাটি লৈছে দাংবডি অলপমান লৰাই থাকিব তেল ওলাবৰ কাৰণে তাৰপিছত আমি যিহেতু আগতীয়াকৈ নিমখ দিয়াই হ'ল এতিয়া আৰু হালধি দি দিব লাগে বেলেগ মছলা নিদিব অকল আদা নহৰু ভোট জলকীয়া এনেকৈ আৰু সেয়া তেল ওলাবলৈ আৰম্ভ কৰিছে দেখিছে নহয় আৰু পিচি থোৱা আদা নহৰু আৰু ভোট জলকীয়া অলপমান থৈ দিব আৰু অলপমান পাছত দিবলৈ থ'ব তেতিয়া গোন্ধটো বেছি ভালকৈ ওলায় এয়া দেখিছেনে কিমান ধুনীয়াকৈ গাহৰি মাংসৰ পৰা তেল বেৰিং হ'বলৈ আৰম্ভ কৰিছে আৰু আদা নহৰু পেষ্টখিনিৰ লগত ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি দিব আৰু ভালদৰে লৰাই থাকিব লৰাই অলপমান গাপ দি থ'ব মাংসটো সিজিবৰ কাৰণে তাৰপিছত কাটি থোৱা দাংবডিখিনি মাংসৰ লগত দি দিব ভালদৰে লৰাই আকৌ অলপমান গাপ দি থ'ব যিহেতু দাংবডিখিনিও সিজিব লাগিব মাংসৰ লগত মিলি যাব ধুনীয়াকৈ তেতিয়া আদা নহৰু পেষ্ট অকণমান থৈ দিয়া হৈছিলে যে সেইখিনিৰ লগত অকণমান পানী ছটিয়াই পেলাই আকৌ গাপ দি থৈ দিব তেতিয়া গোন্ধটো বেছি ধুনীয়াকৈ ওলাব অলপমান পানী লাগিব এইটো কাৰণে সিজিবলৈ আমাৰ গাহৰি আৰু লেচেমাৰ ৰেচিপি তৈয়াৰ হৈ গ'ল আৰু শেষত সকলোকে আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব থেংক ইউ